जिब्रै नं चिरांदुवार ब्लक कमिटि इउपिपिएलनि सिङाव थानाय पश्चिम गलाजार आस्राबारि प्राइमारियाव गेदेर जयनिं हाबाफारि। बे गिदिरथार जयनिं हाबाफारियाव बिटिआरनि एएम उइलसन हासदा, बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि, ओएसडि डक्टर सांग्रां ब्रह्म आरो जिब्रै नं चिरांदुवार इउपिपिएलनि आफादगिरिजों गोबां दैदेनगिरिफ्रा बाहागो लायो। उन्दै गिदिर थानाय नङा, रायजोआनो जागोन राजा। खोनासं बयबो, सोबख'नाय फोजोबस्रांगोन बियो। जौगानायनि देंखो सोरगिदिं बोहैहोगोन, बेनो जागोन जोंनि देरहासारनायनि खौसेनि देंखो मेथाइनि जोरानि। আজি বহুত ভাল লাগিছে যে আমাৰ ৰনিখাটা অঞ্চলৰ পশ্চিম গলাজৰ এইখন গাঁৱত বৃহৎ জনসংখ্যাত বিশেষকৈ চাওতাল আদিবাসী জনগোষ্ঠীৰ মানুহ ওলাই আহি তেখেতসকলে ইউপিপিএল দলক ভাল পায়, তেখেতসকলে আজি প্ৰমোদ বড়োৰ নেতৃত্বক ভাল পায়, তেখেতসকলে এইখন দলক আজি আঁকোৱালি লৈছে আৰু এইখন দলত যোগদান কৰিছে প্ৰায় 700+ বিভিন্ন আমাৰ বিপিএফ আৰু জিএছপি বেকগ্ৰাউণ্ডত থকা বিভিন্ন নেতৃবৰ্গৰ পৰা আৰম্ভ কৰি জনসাধাৰণে আমাৰ আজি ইউপিপিএল দলত যোগদান কৰিছে আৰু বহুত ভাল লাগিছে যে তেখেতসকলে এইখন চৰকাৰ যিটো চলি আছে বৰ্তমান বিটিআৰত অসমত আমাৰ যিটো যৌথ চৰকাৰ চলি আছে কেন্দ্ৰীয়ত, তো সেইবিলাক চৰকাৰৰ কাম কাজবিলাক ভাল পাই আছে আৰু লগতে ইয়াত আমাৰ বড়োলেণ্ড অঞ্চলত আমাৰ ইউপিপিএল দলে যি ধৰণে নেতৃত্ব দিছে, ইউপিপিএল দলৰ মানে আমাৰ মেইন সুপ্ৰিমো বা চিফ আমাৰ প্ৰমোদ বড়ো ছাৰ যি ধৰণে নেতৃত্ব দি আছে সেইটোক ভাল পাইছে যে সকলো জাতি জনগোষ্ঠী এতিয়া মিলি কিনি থাকিব পাৰিছে। এতিয়া আগৰ নিচিনা কোনো ভেদাভেদ নাই, এটা সমন্বয়ৰ পৰিৱেশ আহিছে, শান্তিৰ পৰিৱেশ আহিছে। তেখেতসকলে আদিবাসী জনগোষ্ঠীবিলাক বিশেষকৈ শান্তিপ্ৰিয় জনগোষ্ঠী হয় আৰু তেখেতসকলে শান্তিক ভাল পায়। তো ইয়াত বহুত আমাৰ আগৰ চৰকাৰৰ টাইমত বহুত ইয়াত গণ্ডগোল হ'ল, বিপিএফ টাইমত বহুত ইয়াত মাৰা কাটা হ'ল, বোমা ফুটিলে, গুলি ফুটিলে, কিন্তু প্ৰমোদ বড়োৰ চৰকাৰ অহাৰ পিছত, আমাৰ ইউপিপিএল দলৰ চৰকাৰ অহাৰ পিছত ইয়াত বোমা ফুটাও বন্ধ হৈ গ'ল, গুলিও বন্ধ হৈ গ'ল। তো সেইকাৰণে ৰাইজে এতিয়া ভাল পাইছে আৰু সেইকাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে ওলাই আহিছে। ঠিক একেৰাহে আমাৰ চাওতাল জনগোষ্ঠী, আদিবাসী জনগোষ্ঠী ওলাই আহিছে, সেইটো ভাল লাগিছে। মই ভাবোঁ যে তেখেতসকলৰ যিটো সমৰ্থন নিশ্চিতৰূপে আমাৰ এইবাৰ অহা যিটো লোকসভা ইলেকশ্যন আহি আছে, অহা 7 মে তাৰিখত যিটো আমাৰ তৃতীয় পৰ্যায়ৰ যিটো লোকসভা ইলেকশ্যন হ'ব, তো 1 নং কোকৰাঝাৰ এছটি লোকসভা সমষ্টিৰ পৰা আমাৰ যি ইউপিপিএল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া তথা এনডিএৰ আমাৰ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াই বহুত বিপুল ভোটত ইয়াৰ পৰা মানে তেখেতে জয়লাভ কৰিব বুলি আমি আশা কৰিছোঁ আৰু তেখেতে ইয়াৰ পৰা এটা এমপি হৈ ৰাইজৰ প্ৰতিনিধি হৈ দিল্লীত যাব আৰু তাতে নিশ্চিতৰূপে আমাৰ বড়োলেণ্ডৰ কথা, আমাৰ বড়োলেণ্ডবাসী ৰাইজৰ কথা, আমি ইয়াত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰোঁ সকলৰ কথা ক'ব পাৰিব আৰু সকলৰ সুবিধাৰ কাৰণে তেখেতে নিশ্চয় তাতে মাতি কিনি আমাৰ যিবিলাক অধিকাৰ পাবলৈ আমি অধিকাৰ পাবলৈ সক্ষম হ'ম, সেইটো আমি আশা কৰিছোঁ। আৰু বিশেষকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ যে বিভিন্ন দল সংগঠন যিবিলাকে আগত আমাৰ বিভিন্ন কাৰণত এতিয়া সেই সময়ত দৰকাৰো আছিল, তেনেকুৱা পৰিৱেশ আছিল, হাতত অস্ত্ৰ তুলি লৈছিলে, তেখেতসকলেও আজি শান্তিৰ পৰিৱেশটোক ভাল পাইছে। তেখেতসকলে চৰকাৰৰ লগত আজি চিজ ফায়াৰত হওক, চাৰেণ্ডাৰত হওক, তেখেতসকলে অলৰেডি এটা প্ৰচেছত আগবাঢ়ি আহিছে আৰু তেখেতৰ নেতৃবৰ্গসকলেও ইয়াত যেনেকুৱা সোমেশ্বৰ মাৰ্ডী ডাঙৰীয়া আছে, তেখেতৰ নেতৃত্বত আজি ইয়াত ডাঙৰ এটা যোগদান হৈ গ'ল। তেখেত নিজেও আমাৰ আকমাৰ সক্ৰিয় এজন নেতৃবৰ্গ আছিলে আৰু বিশেষকৈ এতিয়া আদিবাসী এক্স মিলিটেণ্ট যিটো কোঅৰ্ডিনেশ্যন কমিটিৰ তেখেতে প্ৰেছিডেণ্টো হয়, সভাপতিও হয়, তেখেতে আজি জইন কৰিছে আৰু তেখেতৰ নেতৃত্বত ইমান বৃহৎ এটা সংখ্যা জইন কৰিছে। এইটো সঁচাকৈ ভাল খবৰ যে সকলোৱে মেইন ষ্ট্ৰীমত আহি আছে, শান্তিক আঁকোৱালি লৈ আছে, সমন্বয়ৰ পৰিৱেশক আঁকোৱালি লৈ আছে। এতিয়া আৰু ইয়াত অশান্তিৰ পৰিৱেশ নাই, এতিয়া ধুনীয়াকৈ প্ৰগতিৰ কাম আৰম্ভ হ'ব, উন্নতিৰ কাম আৰম্ভ হ'ব। সকলো জাতি জনগোষ্ঠীক লৈ এই দলে, এই চৰকাৰে কাম কৰিব, সেইটোৱে আশা থাকিল আৰু আশা থাকিব যে ৰাইজে আকৌ অহা দিনত বেছিকৈ আকৌ আমাৰ দলক আঁকোৱালি ল'ব আৰু ইয়াত ইউপিপিএলে নিজৰ ভেটিটো বহুত মজবুত হৈ যাব আৰু নিশ্চিতৰূপে অহা দিনত ৰাইজক সেৱা আগবঢ়াবলৈ বহুত সবলভাৱে তেখেত সক্ষম হ'ব, এইটো আশা কৰিছোঁ। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ভাল নেতৃত্ব দিয়াৰ কাৰণে এনেকুৱা এটা পৰিৱেশ পাবলৈ আমি সক্ষম হৈছোঁ। ধন্যবাদ। নাই, এতিয়া চাওতাল জনগোষ্ঠীৰ ফালৰ পৰা আগত
একদম স্পষ্ট কথা আগত MP ইলেকশ্যন হ'লে তেখেতসকলে টৰ্চ লাইটৰ বাহিৰে একো চিনি নাপায় আমাৰ নৱকুমাৰ হৰণীয়া ডাঙৰীয়া যিটো আছিল তেখেতক ভোটদান কৰিছিলে ভোট প্ৰদান কৰিছিলে কিন্তু এতিয়া আমি সুখী যে এতিয়া বৰ্তমান দুইবাৰ হীৰা চৰনীয়াক ভোট দিয়াৰ পিছতো কিন্তু যে কোনো যে কাম নকৰিলে যিখিনি প্ৰতিশ্ৰুতি দিলে কোনো প্ৰতিশ্ৰুতি তেখেতে কোনো পালন নকৰিলে কোনো এটা আদিবাসী চাওতাল গাঁও তেখেতে ভিজিট কৰা নাই এমপিৰ যিটো লোকেল এৰিয়া ডেভেলপমেণ্ট ফাণ্ড পায় প্ৰত্যেক বছৰ প্ৰায় 50 কোটি মান হয়তো 10 বছৰত পাইছে সেই 10 কোটি 50 কোটি টকাৰ 50,000 টকাও আমাৰ কোনো আদিবাসী গাঁৱত কিবা স্কিম বা আঁচনি পাইছো তেনেকুৱা আমি দেখা নাই আৰু যিটো তেখেতে এটা পৰিৱেশ সৃষ্টি কৰিছিল সেই সময়ত সেই পৰিৱেশটো যেহেতু এতিয়া নাই এতিয়া অশান্তিৰ পৰিৱেশো নাই সেইকাৰণে এতিয়া আমাৰ তৃতীয় বৰ্ড যিটো শান্তি চুক্তি হৈ গ'ল তাৰ জৰিয়তে শান্তিৰ পৰিৱেশ আহি গৈছে ভূমিৰ অধিকাৰৰ কথা কৈছিল এতিয়া আমাৰ চৰকাৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বহুতখিনি ভূমিৰ সমস্যা সমাধান হৈ গ'ল প্ৰায় 1,20,000 পৰিয়ালে ভূমিৰ সমস্যা সমাধান হৈ গ'ল আমাৰ চৰকাৰ এতিয়াও 1.5 বছৰ আছে প্ৰায় 80% মানুহৰ ভূমিৰ সমস্যা সমাধান হৈ যাব ফৰেষ্টত যিবিলাক থাকি আছে তেখেতসকলৰ সমস্যা সমাধান হৈ আছে এতিয়া প্ৰমোদ বড়োই সহায় কৰাৰ পিছত আমাৰ আদিবাসী শান্তি চুক্তিও হৈ গ'ল তেখেতে নিশ্চয় বহুত সহায় কৰিছে ইয়াত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো আশীৰ্বাদ আছে কেন্দ্ৰীয় চৰকাৰৰ আশীৰ্বাদ আছে কিন্তু আজি সম্ভৱ হৈ উঠিল তো সেইকাৰণে এতিয়া মেক্সিমাম সাঁওতাল জনগোষ্ঠী আদিবাসী জনগোষ্ঠীৰ পৰা আমি ভাবো এতিয়া বিশ্বাস কৰোঁ যে 80% এবভ এতিয়া আমাৰ NDA সমৰ্থিত প্ৰাৰ্থীক সমৰ্থন জনাব আৰু বহুতখিনি এতিয়া এইবাৰ অলৰেডি ওলাই আহিছে আপোনালোকে নিজেই চাই আছে আৰু বহুতখিনি ভোট আমাৰ কেণ্ডিডেট জয়ন্ত বসুমতাৰীয়ে পাব মোৰ নাম পুতু মুৰ্মু আজি মই UPPL দলৰ নীতি আদৰ্শ ভাল পাই UPPL দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছোঁ আৰু আজি আমাৰ নেতৃত্বত 700ৰো অধিকজন আজি UPPL দলত যোগদান কৰিছে আৰু আজি আমি UPPL দলত যোগদান হৈ বহুত সুখী যিটো প্ৰমোদ বড়ো ছাৰৰ উন্নয়ন তেখেতৰ যিটো কাম কৰাৰ ষ্টাইল তেখেতে যেনেকৈ BTCত উন্নয়ন কৰি আছে এই গোটেইবিলাক বস্তু আমি চালি জাৰি কৰি আজি UPPL দলত সোমাইছোঁ মই আগত BPF দলত আছিলোঁ কিন্তু BPF দলৰ যি নীতি আদৰ্শ এইটো UPPL দলতকৈ একেবাৰে বিপৰীত গতিকে মই UPPL দলৰ নীতি আদৰ্শ ভাল পাই আজি UPPL দলত যোগদান কৰিছোঁ আৰু আগলৈকে UPPL দলৰ হৈ মই কাম কৰি যাম আৰু এইবাৰ আমাৰ যি কেণ্ডিডেট জয়ন্ত বসুমতাৰী তেখেতে জিকাটো একদম 100% খাটাং ইয়াত কোনেও বাধা দিব নোৱাৰে এইবাৰ UPPL BPF মুখ ঠেকেচা খাব আৰু এইবাৰ ইলেকশ্যনত BPF হাৰিব খাম্বা বসুমতাৰীক কোনো পৰ্যায়ে জিকিব নোৱাৰে আজি চিৰাং ডিষ্ট্ৰিক্ট হিচাপে 3টা সমষ্টিৰ পৰা 15 নম্বৰ কাজলগাঁও 13 নম্বৰ চিৰাং আৰু 14 নম্বৰ চিৰাঙৰ সমষ্টিৰ পৰা 700ৰো অধিক আজি UPPL দলত যোগদান কৰিছে আৰু ইয়াৰ নেতৃত্ব দিয়াটো মই নিজে আৰু মোৰ লগত সমেশ্বৰ মাডি ডাঙৰীয়া আৰু আমাৰ BTR উইলছন হাস্তা ডাঙৰীয়াৰ নেতৃত্ব লগতে ডক্টৰ সংগ্ৰাম ব্ৰহ্ম ছাৰৰ নেতৃত্বত আজি এই জইনিং প্ৰগ্ৰামটো সাকসেসফুল হৈছে